সব বালি চাপৰিৰ পৰা ৰাইট চাইডে সব এইটো ভাঙি দিছিলেতো এই মাথাউৰিটো ভাঙি পেলাই গোটেই অৱস্থা নাইকিয়া কৰি দিছিলে এইটো পুৰা আমাৰ কাৰণে ডাঙৰ সমস্যা যাৰ সমাধান হিচাপে এয়া চলি আছে কাম 5-6 महीने से तुम यहाँ पे काम कर रहे हो घर कब जाओगे घर अभी नहीं जाएंगे सर गाड़ी सीखेंगे गाड़ी सीखोगे मध्यपुरा जिला कौन सा स्टेट मध्य सब मेरा थाना भी मध्यपुरा स्टेट कौन सा है राज्य कौन सा है तुम्हारा राज्य बिहार राज्य एज कितना है तुम्हारा 18 साल 17 हो गया अब की बार 18 हो ही जाएगा फैमिली में कौन कौन है फैमिली में मेरा मम्मी है पापा है 2 बहन है 2 बहन है तुमसे बड़ी और छोटी है दोनों छोटी बहन दोनों छोटी अच्छा एक पापा है मम्मी है बस दादी है परदादी तो लड़का सिर्फ तुम ही हो हाँ लड़का अकेले तो बहुत सारी रिस्पॉन्सिबिलिटीज भी होगी हाँ तो है कि नहीं और क्या सब कुछ है बहुत अभी टेंशन में है 17 বছৰ এটা ল'ৰা তাৰ ওপৰত কিমান বেছি বুজা চাওক ঘৰৰ পৰা আঁতৰত ইমান দূৰত এইটো ল'ৰাই বুজে অকল ল'ৰা হোৱাটো ইজি নহয় দেই अच्छा लगा तुमसे मिलके चेक कर दो काम करो बढ़िया से हेलो गाइज गुड मॉर्निंग एंड वेलकम बैक टू माय चैनल आज এটা বিশেষ ভিডিও লৈ আহিছোঁ আমাৰ অতীজৰে পৰা আমাৰ মাজুলীবাসীয়ে বিশেষ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে যেনে বানপানী সমস্যা তাৰপিছত ডক্টৰ আনএভেইলেবিলিটি অফ ডক্টৰ্ছ ইন হস্পিটেলছ মানে আমাৰ হস্পিটেল নাথাকে তেনেকৈ হস্পিটেল হোৱাও বেছি দিন হোৱা নাই সো বিভিন্ন সমস্যাবিলাক আছে আৰু তাৰ মাজতে আপোনাৰ সেই গোটেই সমস্যাবিলাকৰ গুৰিটো মানে মেইন সমস্যাটো হৈছে কানেক্টিভিটি আজি ভিডিঅ'টো সেই কানেক্টিভিটিৰ ওপৰতে হয় মই আহিছোঁ চেলেকত এখন দলং হৈ আছে মাজুলী আৰু লখিমপুৰ সংযোগী এখন দলং চ' সেই দলংখনৰ কনষ্ট্ৰাকশ্যন চাবলৈ আহিছোঁ ময়ো চাওঁ লগতে আপোনালোকেও চাওক আৰু এইটো ভিডিঅ' ইনফৰ্মেটিভ হ'ব চ' স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক ভিডিঅ'টো বোলে তাত গৈ পেলাই ডাইৰেক্ট বনাব নোৱাৰোঁ যিটো মোৰ পিছফালে দেখি আছে যিটো কনষ্ট্ৰাকশ্যন চলি আছে তাৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব এতিয়া পাৰ্মিশ্যন ল'বলৈ গুপ্তা ছাৰ বুলি এজন আছে তেখেতক লগ কৰিবলৈ যাম প্ৰথমতে যে ভিডিঅ'টো অলপ আগৰ পৰা কৰিব পাৰিম তেতিয়া খুটাকেইটা অলপ ওচৰৰ পৰা দেখুৱাবলৈ চাম যদি পাৰ্মিশ্যন নিদিয়ে তেতিয়া আঁতৰৰ পৰাই আৰু চ' পাৰ্মিশ্যনটো দি দিছে তেখেতে ভিডিঅ' বনাবলৈ বাট কিছুমান ৰেষ্ট্ৰিকশ্যন দি দিছে সেইকেইটা মই ফ'ল' কৰিব লাগিব তাৰপিছত কোনো প্ৰব্লেম নাই এই জেগাটোত আবেলি আহি পেলাই বহুত ধুনীয়া লাগে খালি আমাৰ এটা কি আৰু এইটো আমাৰ বৈশিষ্ট্য যিটো এইবিলাক এইটোতো নাযায় এইটো জল্দি নাযায় এজ এটা ভিডিঅ' বনাওঁতে বহুতখিনি ৰেষ্ট্ৰিকশ্যন আছে আজিকালি চ' এণ্ট্ৰি কৰিব লগা আছে এণ্ট্ৰিটো কৰি লওঁ চাওক কিমান ডাঙৰ খুটা এইটো যিটো ৰাস্তাত মই আহি আছোঁ এইটো ৰাস্তাত একচুৱেলি পাব্লিক অহা এলাউ কৰা নাই এতিয়ালৈকে ইমান ডাঙৰ ক্ৰেইন কোটিটকীয়া মেচিন এইবিলাক ভাই এইটো এটা খুটা বনি আছে ডাঙৰ গাইজ এই দূৰত যে এখন ফেৰী দেখি আছে এইটোৱেই এতিয়া বৰ্তমান চলি থকা প্ৰাইমেৰী মানে যিটো কানেক্টিভিটি সেইটোৱে আছিলে আগতে এতিয়া তাৰ সলনি এতিয়া এখন হ'ব আৰু খুটা 21টা আছে বুলি ক'লে তেখেতে এন্ট্ৰি কৰা জেগাটোত 21টা আছে বুলি ক'লে খুটা কিন্তু 21টা যেন লগা নাইচোন এতিয়াও
মই যদি হিচাপ কৰোঁ 1 2 1 2 3 4 5 10টামানহে খুটা আছে দেখোন চ' 21টা খুটা মে বি আৰু এখন দলং আছে সেইটো লৈ পেলাই গৈছে নেকি কেনেবাকৈ ইমান দূৰ আকৌ দলং বনাব নেকি সেইটোতো কথা নহয় ইয়াতো কাম চলি আছে কাম ৰাতিও চলি থাকে ন হা 10টা 11টালৈকে কাম চলি থাকে টোটেল খুটা কেইটা আছে 19 মানে এই ইয়াৰ পৰা সেই তালৈকে অঁ মথাউৰি ইপাৰেও আছে খুটা আচ্ছা আচ্ছা অঁ এইকেইটা বনোৱা নাই 19টা নে 21টা মোক তাত 21টা বুলি ক'লে এজনে 11 + 8 অঁ তেতিয়া 19টা হ'ব 19টা অঁ ঠিকে আছে আৰু এই চাপৰিটো যে আছে তাৰ পিছতো মানে এখন চেলেক আৰু ইয়াৰ পিছত এটা চাপৰি আছে এইখন চাপৰিটোৰ পিছত এখন দলং বনি আছে সেইটো হৈছে ধুনাগুৰি দলং ধুনাগুৰি দলঙত খুটা কেইটা আছে সেইটো আপোনালোকে গম নাপাব ন ইয়াৰ পৰা কিমান দূৰ হ'ব 1.5 কিলোমিটাৰ চ' চেলেকৰ দলংখনৰ পৰাও ধুনাগুৰি দলংখনলৈ 1.5 কিলোমিটাৰ আছে তাত এওঁলোকে সেইটো পাৰ্টি বেলেগ চাগে গম নাপায় দুটা কোম্পানী দুইখন দলং একেটা কোম্পানীয়ে বনাই আছে भाई साहब कंपनी का नाम क्या है SP सिंहा कंपनी কৰি আছে সেইটোতো বুজি পোৱা নাই বাছ কৰি আছে কাম ৰাতি দেৰিলৈকে কাম হয় ওচৰত এযোৰ বগৰী আপেল বগৰী চাওক আপেলটোৰ নিচিনা একেবাৰে ডাঙৰ ডাঙৰ ইমান কি মজা টেষ্ট মানে নহয় ধুনীয়া লাগিছে দেখি পেলাই বগৰীকেইটা এইটো পূৰা চাহ জেগা ইয়াৰ পাছ কনষ্ট্ৰাকশ্যনটো এইফালে 11টামান খুটা আছে আৰু ইটো চাইডে মাথাউৰিটোৰ ইফালেও কেইটামান খুটা আছে সেইকেইটা 8টা আছে খুটা এজনে ক'লে 21টা এজনে ক'লে 19টা নাজানো আৰু কোনটো শুদ্ধ যিয়ে নহওক আছে আৰু খুটা বনি আছে কাম চলি আছে ভাল লাগিছে তো ইয়াৰ পৰা ইফালে আছে ধুনাগুৰি দলং তালৈ 1.5 কিলোমিটাৰমান হয় ইয়াৰ পৰা ডিষ্টেঞ্চটো তাতো কাম চলি আছে তালৈ এতিয়া নাযাওঁ আৰু যাবলৈ একচুৱেলি মোৰ একো নাই বাইকখন মই তাতে থৈ আহিলোঁ বাইক লৈ আহিছিলোঁ তেওঁলোকে কোৱা মতে
3 বছৰমানৰ ভিতৰত হৈ যাব বুলি কৈছে এতিয়া মোৰ লগত আহিছে অচিন দাদা ৰৈ আছে মোৰ কাৰণে বহুত দেৰি একাপ চাহ খাম দুটাই একাপ চাহ খাওঁ ন বালিচাবত কাম ঠিক আছে ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু বহুত ভিউৱাৰ্ছ এনেকুৱা আছে যি চেনেলটো ছাবস্ক্ৰাইব নকৰে এইকেইটা বৰটো হ'ব লাগিছিলে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে কি বেয়া পায় নাজানো আৰু কৰি দিব একো নহয় ফ্ৰীয়ে হয় এইটো বস্তু ঠিক আছে থেংক ইউ টেক কেয়াৰ বাই বাই